এয়া মাংস অকণমান আনিছিলে মানুহজনে, মাংস ফ্ৰাই কৰি আছোঁ। তাৰপিছত এয়া মাছ আছে, আইতাৰ হাতৰ কাৰণে মাছ বনাব আইতাই। ইমান গৰম, এই দেখিছেনে? কাপোৰত কমেণ্ট নকৰিব দেই, একদম অৱস্থা বেয়া পাকঘৰত সোমাই। যিসকল পাকঘৰত সোমাই ৰান্ধে তেওঁসকলে বুজি পায় কিমান কষ্ট হয়, গম পাইছেনে? তাৰপৰা এইফালে ঘৰ মুচিবলৈ আছেই, এইফালে কাপোৰ ধুবলৈ দি থৈছোঁ, এইফালে কাপোৰ সামৰি আছিলোঁ, এয়া চিলাবলৈ দিছিলোঁ, ৰ'দত দি পেলাই তাৰপিছত সামৰি থৈছোঁ। এয়া চিকেন উতলি আছে, ধুনীয়াকৈ এইফালে মাছ ফ্ৰাই কৰি আছোঁ। মই খাব লৈছোঁ ইয়াতো চিয়া চিপছত আনি এইফালে চুনামুনু টোপনিত কি লাল কাল, টোপনিত লাল কাল হয় দিয়া ধুনু মানুহ এগিলাচ পানী খা হা। এই তুঁহ মাহ যে তহঁতে তুঁহ মাহ বুলি কয়, চিয়া চিজ বুলি কয়, পেটটো ঠাণ্ডা পৰি থাকিব, খা।